কেনে আছে আপোনালোকৰ ভালনে? মই আজি বহুত দিনৰ পৰা আপোনালোকৰ সন্মুখত ভিডিঅ' দিব পৰা নাছিলোঁ। মই মাঘৰ বিহুৰ পৰাই আপোনালোকৰ সন্মুখত ভিডিঅ' দিয়া নাছিলোঁ। লগতে মই অকণমান বিজি আছিলোঁ, সেয়েহে মই আপোনালোকৰ সন্মুখত ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে মই আজি আপোনালোকৰ মাজলৈ এটি ভাল খবৰ লৈ আহিছোঁ। মই আগতে দিয়া ভিডিঅ'ত আপোনালোকে নিশ্চয় গম পাইছেই মই এটি গীত বনাইছিলোঁ বুলি। সেই গীতটি ইতিমধ্যে গুৱাহাটীৰ পৰা মিক্সিং হৈ আহি পাইছেহি। সেয়েহে মই গীতটি শুক্ৰবাৰে অৰ্থাৎ 4 তাৰিখ শুক্ৰবাৰে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি ভাবিছোঁ। গীতটি অৱশ্যে মোৰ বনভোজৰ কাৰণে বনাইছিলোঁ। ছিজনটো পাৰেই হৈ গৈছে, হ'লেও এতিয়া মই আহিছে যেতিয়াতো মুকলিটো কৰিবই লাগিব। সেয়েহে মই মুকলি কৰি দিম 4 তাৰিখ অৰ্থাৎ শুক্ৰবাৰে। গতিকে আপোনালোকে আদৰি ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।